যিহেতু মই দেখিবলৈ গৈ আছোঁ সেইকাৰণে আপোনালোকক দেখাবৰ কাৰণে মই চেষ্টা কৰিম। হেই দোস্তো, ৱেলকাম মাই SH ব্লগ আৰু আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱসকল, প্ৰতিদিনৰ পৰা আজি মই ব্লগিং কৰিবলৈ গৈ আছোঁ। ব্লগ আপোনালোকক যিহেতু মই দেখিবলৈ গৈ আছোঁ সেইকাৰণে আপোনালোকক দেখাবৰ কাৰণে মই চেষ্টা কৰিম। ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱসকল, মানে আজি কি হৈছে, মানে মৰকাজুল মাৰিফৰ পৰা এটা সহায় আহিছে। আমাৰ স্কুলৰ গাঁৱৰ স্কুলখনত এটা মানে ৰিলিফ আহিছে। মানে আমালোকৰ ইয়াতে মানে বানপানী সদায় হৈ আছে, সেইকাৰণে মানে বানপানী মৰকাজুল মাৰিফৰ পৰা বহুত এটা সহায় আহিছে। আৰু ব্লগ মই দেখাই আছোঁ আপোনালোকক, কেনেকুৱা কি হয় আপোনালোকক দেখাই আছোঁ। ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। দোস্ত, ইয়াত চাওক, মানে কি ক'ম, এজন মানুহ আহিলে আকৌ মানে এইবিলাক মানুহৰ আৰু কষ্ট নহয়। মোৰ ইমানখিনি মানে হেৰি নাই, মই যেন এইবিলাক মানুহক সহায় কৰোঁ। আপোনালোকে ছাপোৰ্ট কৰে যেন, বেলেগ দিন মই সহায় কৰিম জৰুৰ। সেইকাৰণে মানে বহুত ধন্যবাদ জনাইছোঁ। মৰকাজুল মাৰিফৰ পৰা যিখিনি আহিছে বহুত ধন্যবাদ জনাইছোঁ। চাই থাকক ভিডিঅ'টো শেষলৈকে। মহান আল্লাহৰ ওচৰত আমি দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু এই ৰাইজৰ তৰফৰ পৰা বদৰুদ্দিন মৌলানা চাহাবৰ নেতৃত্বত তেখেতলোকে ইয়াত আহি মহিলা গাঁৱত বিতৰণ কৰিছে। গতিকে আমি বদৰুদ্দিন আজমল আৰু চিৰাজউদ্দিন আজমলক আমি ধন্যবাদ জনাইছোঁ। বৰহুলাবাসী ৰাইজৰ হৈ ধন্যবাদ। আজি প্ৰায় 200জন মানুহক খাদ্য সামগ্ৰী দিয়া হৈছে। আৰু আপোনালোকে দেখা পাইছে, মোৰ লগত আছে এআইডি দলৰ সভাপতি মহম্মদ আৰিফুদ্দিন চাহাব আৰু জিলা সভাপতি খালিউদ্দিন চাহাব, আমাৰ এআইডি দলৰ সভাপতি জাকিৰ ইছলাম চাহাব। তেওঁলোকে এই ৰাইজক যি সকাহ প্ৰদান কৰিছে বা খাদ্য সামগ্ৰী বিতৰণ কৰিছে, তেওঁলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ফালৰ পৰা। দোস্ত, ইয়াত চাওক, মানে মানুহে মানে বহুত কষ্টত আছে। আৰু কি ক'ম, মই চাইকেলেৰে গৈ আছোঁ, কেমেৰা লৰি আছে, বেয়া নাপাব। মানে চাওক, মানুহে ৰিলিফ লৈ গৈ আছে। মানে কি কৰিব, উপায় নাই। মানুহৰ ঘৰ বাৰে সকলো বুৰ গৈছে বানপানী। চাওক বহুত এটা সহায় কৰিছে মৰকাজুল মাৰিফৰ পৰা। বহুত এটা মানুহে সহায় পাইছে আৰু মৰকাজুল মাৰিফৰ কাৰণে মই বহুত ধন্যবাদ জনাইছোঁ। আৰু ব্লগ আপোনালোকক পুৰা ভিডিঅ' দেখাই আছোঁ, চাই থাকিব ভিডিঅ'।